Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যিসকলে আজি মোৰ ভিডিঅ'ৰ প্ৰথম চাই আছে নমস্কাৰ মই ৰশ্মি মোৰ এই চেনেলটোত মই ডেইলি ব্লগ মিনি ব্লগ কুকিং ভিডিঅ'ৰ বাহিৰেও কিছুমান সৰু সৰু ইনফৰমেটিভ ভিডিঅ' হেল্থ ৰিলেটেড হওক বা বেলেগ ধৰণৰে হওক মই যিমানখিনি শিকিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰো আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আশা কৰো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আমি আহাৰ খোৱাৰ সময়ত বা আহাৰ খোৱাৰ পিছত কৰা এনেকুৱা পাঁচটা ভুলৰ বিষয়ে যিকিটাৰ বাবে আমাৰ শৰীৰৰ আমি নজনাকৈ বহুতখিনি ক্ষতি হয় গতিকে দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰো আজিকালি প্ৰায় আমি সকলোবোৰে ব্যস্ত আমাৰ ওচৰত সময়ৰ একেবাৰে অভাৱ আমি কামলৈ ওলাই যোৱা সময়ত বা যিকোনো ক্ষেত্ৰত ওলাই যোৱাৰ আগ মুহূৰ্তত বিৰাট খৰখেদাকৈ আহাৰ খাওঁ একেবাৰে 5-10 মিনিটত আমাৰ 10 মিনিটও নালাগে বাৰু 5-6 মিনিটত আমাৰ আহাৰ খাই হৈ যায় কাৰণ কাম আছে যিমান পাৰো সোনকালে শেষ কৰিব লাগে আৰু তাৰ ফলত কি হয় আমি ভালকৈ আহাৰ চুবাই নাখাওঁ আৰু আজিৰ ভিডিঅ'টোৰ একেবাৰে ইম্পৰ্টেন্ট আৰু প্ৰথম পইণ্টটোৱে হৈছে আহাৰ ভালদৰে চুবাই খোৱা এতিয়া আমাৰ দাঁতকেইটানো কিয় দিছে নিশ্চয় আহাৰ ভালকৈ চুবাই খাবলৈ দিছে দাঁতকেইটাৰটো বেলেগ কাম নাই এতিয়া আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ খাদ্যৰ 10% কিন্তু আমাৰ মুখৰ ভিতৰতো হজম হয় শুনিবলৈ একেবাৰে আচৰিত লাগিছে নহয়নে আমি ভাবো যে মুখৰ অকল চুবাই পেলাই আমি গিলি দিও বাকিখিনি আমাৰ পেটত গৈ পেলাই হজম হয় মানে পাকস্থলীত গৈ হজম হয় হেতুটো হয় পাকস্থলীত আমাৰ ম্যাক্সিমাম হজম হয় গৈ কিন্তু 10% আমাৰ মুখটো হজম হয় আমাৰ মুখটো এবজৰ্ব হয় মানে এবজৰ্ব মানে কি কলো মই আহাৰ খোৱাৰ পিছত যোনখিনি ইম্পৰ্টেন্ট নিউট্ৰিয়েন্টছ হয় সেইখিনিৰ 10% আমাৰ মুখটো এবজৰ্ব হয় শোষণ হয় মুখটো গতিকে ভাবকচোন এতিয়া যদি আমি আহাৰ চুবাই নাখাওঁ মুখত যদি বেছি সময় নাৰাখোৱে তেনেহলে সেই 10% আমাৰ কেনেকৈ হজম হ'ব আৰু আমি যেতিয়া আহাৰখিনি ভালদৰে চুবাই দিওঁ তাৰ পিছত চুবোৱা আহাৰখিনি যেতিয়া আমাৰ পাকস্থলীলৈ যায় পাকস্থলী বা বাকিখিনি অৰ্গেনে আমাৰ হজম কৰিবলৈ বহুতখিনি সুবিধা পায় কিন্তু যদি আমি প্ৰথমতেই চুবাই নাখাওঁ যদি ভালদৰে ব্ৰেকডাউনই নহয় আহাৰখিনি যদি সৰু সৰু পাৰ্টিকল নহয়ে মুখতে তেনেহলে আমাৰ পাকস্থলী দেখোন ভালদৰে কামেই কৰিব নোৱাৰিব আকৌ পাকস্থলী সেইখিনি সৰু সৰু পাৰ্টিকললৈ ব্ৰেক কৰিব লাগিব গতিকে তাৰ ফলত কি হ'ব গ্যাস এসিডিটি এইবোৰৰ প্ৰবলেম হ'ব গতিকে ভাবকচোন চুবাই খোৱাৰ লগতো গ্যাস এসিডিটিৰ বহুতখিনি কানেকশন আছে গতিকে আজিৰ পৰা যিমানেই উৎপাত নহওক আহাৰ চুবাই খাব নাম্বাৰ 2 আজিকালি বহুতেই চামুচেৰে আহাৰ গ্ৰহণ কৰে যিটো একেবাৰে ভাল নহয় আমি আমাৰ ইণ্ডিয়াত একদম আগৰে পৰা অতীজৰে পৰা হাতেৰে আহাৰ গ্ৰহণ কৰিছে কিন্তু তাৰ বহুতখিনি সাইন্টিফিক ৰিজন আছে আমি যেতিয়া আহাৰ দেখো বা আহাৰ আমি আমাৰ আঙুলিকেইটাৰে স্পৰ্শ কৰো তেতিয়া কি হয় আমাৰ মস্তিষ্কত মানে আমাৰ ব্ৰেইনত কিছুমান সিগনেল আহে ব্ৰেইনৰ পৰা কিছুমান সিগনেল আহে যে আহাৰ আহিছে আমাৰ পাকস্থলীত আমাৰ ব্ৰেইনটোৱে সিগনেল দিয়ে আহাৰ আহিছে আমি আহাৰ চুইছো চুলে সেইখিনি বস্তু অনুভৱ কৰে আমাৰ মস্তিষ্কই গতিকে আহাৰ আহিছে এতিয়া আমি যোনখিনি আমাৰ হজম কৰাৰ কাৰণে যিখিনি ৰস পাকস্থলীত যিখিনি এনজাইম বা যিখিনি ৰস নিঃসৰণ হয় আহাৰখিনি হজম কৰাৰ বাবে সেই ৰসখিনি নিঃসৰণ কৰিবৰ কাৰণে আমাৰ মস্তিষ্কই পাকস্থলীক সিগনেল দিয়ে যে আহাৰ এতিয়া আহি গৈছে কিন্তু যদি আমি চামুচেৰে খাওঁ সেই সিগনেলটো আমি প্ৰপাৰলি পাম যেহেতু আমি আহাৰ স্পৰ্শই কৰা নাই এতিয়া আমি স্পৰ্শ কৰিলেহে আমাৰ আঙুলিৰ পৰা নিউৰনে গৈ পেলাই মস্তিষ্কত গৈ পেলাই কমেন্ট দিব যে আহাৰ আমি চুইছো আৰু মস্তিষ্কই আমাৰ পাকস্থলীক ক'ব যে আহাৰ আহি গৈছে আৰু এতিয়া যোনখিনি পাচক ৰস সেইখিনি নিঃসৰণ কৰিব লাগে কিন্তু চামুচেৰে খালেতো আমাৰ সেইটো প্ৰপাৰলি নহব গতিকে চামুচেৰে খোৱাটো এৰি আজি আহাৰ হাতেৰে গ্ৰহণ কৰক আমি বহুতে বাৰু হাতেৰে খাওঁ কিন্তু যিসকলে চামুচেৰে খায় তেওঁলোকৰ কাৰণে এইটো পইণ্ট নাম্বাৰ 3 আহাৰ খোৱাৰ পিছত লগতে পানী নাখাব তাৰো এটা ডাঙৰ ৰিজন আছে কিয় খাব নালাগে মই ভালদৰে বুজাই দিছো একেবাৰে সহজ ভাষাত মই বুজাই দিছো আমি যেতিয়া আহাৰ খাওঁ তাৰ পিছত মই অকণমান আগত ক'লোৱে যে আমাৰ পাকস্থলীত বা ক্ষুদ্ৰান্ত বৃহদান্ত এইবোৰত কিছুমান পাচক নিঃসৰণ হয় যিবোৰে আমাৰ আহাৰখিনি ধুনীয়াকৈ ব্ৰেকডাউন কৰি মানে সৰু সৰু টুকুৰালৈ ভাঙি আহাৰখিনিক হজম কৰাত সহায় কৰে এতিয়া আমি যদি আহাৰ খোৱাৰ লগতে বহুত বেছিকৈ পানী খাই দিওঁ তেতিয়া কি হ'ব সেই পাচক ৰসখিনিয়ে ভালদৰে কাম কৰিব নোৱাৰিব এতিয়া ভাবকচোন যিকোনো এটা ক্ষেত্ৰত এতিয়া আমি তৰকাৰীত নিমখ দিলো অকণমান নিমখ দিছো আৰু তাতে বহুতখিনি পানী দি দিছো সেই নিমখখিনি জানো টেষ্ট থাকিব মানে কি নিমখখিনি ভালদৰে প্ৰপাৰলি কাম কৰিব পৰা নাই কিয় টেষ্টটো দিব পৰা নাই কাৰণ পানী বহুত বেছি হৈ গৈছে
ঠিক তেনেদৰে আমি যেতিয়া আহাৰ খোৱাৰ লগতে বহুত বেছি পানী খাই দিওঁ আমাৰ পাচকৰসখিনি ভালদৰে ৱৰ্ক কৰিব নোৱাৰে কিন্তু পানী আমাৰ হজমৰ কাৰণে বহুত বেছি জৰুৰী কিন্তু আমি আহাৰ খোৱাৰ একেবাৰে লগতে নহয় আহাৰ খোৱাৰ প্ৰায় আধা ঘণ্টা 40 মিনিটৰ পিছত যিমান বেছিকৈ পাৰে পানী খাওঁ এতিয়া পইণ্ট নম্বৰ 4 আমি আহাৰ খাওঁতে একেবাৰে পেট ভৰাই খাব নালাগে শুনিবলৈ আচৰিত লাগিছে নহয়নে পেট ভৰাই আহাৰ খাব নালাগে মানে মই কি কৈছো যিমানখিনি প্ৰয়োজনীয় সিমানখিনিতো খাবই লাগিব কিন্তু আমি যে কওঁ একেবাৰে পেট ফুল হৈ গৈছে ভৰ্তি হৈ গৈছে পেট সিমানখিনিকেও আহাৰ খাব নালাগে অকণমান স্পেচ ৰাখিব লাগে কিয় কৈছো মই আমি আহাৰ ভালদৰে চুবাই খালো আমাৰ আহাৰ গৈ পাকস্থলী পালেগৈ পাকস্থলীত এটা মুভমেন্ট হয় যিটোক চাৰ্নিং মুভমেন্ট বুলি কয় মানে কি চাৰ্নিং মুভমেন্টটো কি আহাৰখিনিয়ে লৰচৰ কৰে পাকস্থলীটোত মানে এটা জাৰ্কিং টাইপৰ আহাৰখিনি হয় সেইটো মানে মিক্স কৰে ভালদৰে যোনখিনি পাচক ৰস সেইখিনিৰ লগত পাকস্থলীত ভালদৰে মিক্স হয় এতিয়া সেই যে মিক্সিংটো হয় তাৰ কাৰণেতো অকণমান স্পেচ লাগিব এতিয়া ভাবকচোন এটা বক্সত যদি মই ফুলকে কিবা ভৰাই দিওঁ বস্তু যদি একদম ওপৰলৈকে ভৰাই দিওঁ সেইটো কোনো লৰচৰ হ'ব জানো একেবাৰে নহ'ব বস্তুবোৰ তেনেকৈ থাকিব অকণমান স্পেচ এটা ৰাখিলেহে বস্তুখিনি লৰচৰ হ'ব গতিকে সেই স্পেচটো ৰাখাটো আমি বহুত জৰুৰী গতিকে অকণমান আমাৰ পেট ভৰ্তি হোৱাতকে অকণমান কমাই খাব লাগে যাতে সেই চাৰ্নিং মুভমেন্টটো প্ৰপাৰলি হয় আৰু পাচক ৰসখিনিৰ লগত আমাৰ আহাৰখিনি ভালদৰে মিক্স হয় আৰু আমাৰ হজমটো ভালদৰে হয় আৰু নহ'লেতো সেয়া মই অকণমান আগতে কৈছোৱেই গেছ এচিডিটি এইবোৰৰ প্ৰব্লেম হ'ব পাৰে আৰু 5 নম্বৰ পইণ্টটো হৈছে আমাৰ পূৰ্বপুৰুষসকলে যেনেকৈ তলত বহি আহাৰ গ্ৰহণ কৰিছিলে ঠিক তেনেদৰে ডাইনিং এৰি তলত বহি আহাৰ গ্ৰহণ কৰক ই আমাৰ হজম শক্তি বৃদ্ধি কৰে আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব কমেন্ট কৰি দিব আৰু এনেকুৱা হেল্থ ৰিলেটেড সৰু সৰু টিপছ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ আহিছো বাই